ভোগালী বিহু তাতে এজনী তেলিহা ইয়াতকৈ প্ৰিয় কিবা থাকিব পাৰেনে? বিভিন্ন ধৰণৰ পিঠা পনাৰ লগতে উৰুকাৰ ৰাতি ভেলাঘৰত ভোজ খোৱাৰ আমেজেই সুকীয়া। সকলোলৈকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিহু বুলি হাঁহৰ মাংস অকণমান ৰান্ধো আহক। ভোগৰ বিহু ভোগালী হৈছে খাদ্য সম্ভাৰৰ উৎসৱ। আপোনালোকৰ এইবাৰ বিহুৰ উৰুকাৰ নিশাৰ আয়োজন কি আছে বাৰু? মই হাঁহৰ তেল বিয়ালিৰ পৰাই আৰম্ভ কৰিছোঁ দেই। হাঁহ ৰান্ধিবলৈ সকলোৱে জানেই, কিন্তু আজি মোৰ আঞ্জাখনৰ সোৱাদ আৰু সুস্বাদু কৰিবলৈ ব্যৱহাৰ কৰিছোঁ এভৰিডে স্পাইচেছৰ বিশুদ্ধ মছলা। প্ৰথমে এভৰিডেৰ বিশুদ্ধ হালধি গুড়া আৰু নিমখ দি আলু কেইডোখৰ দি ভাজি ল'লোঁ। তাৰ পাছত ব্যৱহাৰ কৰিছোঁ এভৰিডেৰ জিৰা আৰু ধনিয়াৰ গুড়া। এতিয়াহে আহিব মোৰ আঞ্জাখনৰ আচল সোৱাদ। এতিয়া মাংসখিনি ভাজি ক'লা হ'লত জোখমতে পানীৰ ব্যৱহাৰ কৰিলোঁ। আপোনালোকে কোমোৰাৰ লগতো ৰান্ধিব পাৰে, মই পিছে এনেদৰেই ভাল পাওঁ। শেষত অলপ এভৰিডে স্পাইচেছৰ গৰম মছলাও ব্যৱহাৰ কৰিছোঁ। আৰু বিহু বুলি ক'লে পিঠা পনা নহ'লে ভাল লাগিব জানো? সেইকাৰণে পিঠা পনা জা জলপান সকলোবোৰ উলিয়াই লৈছোঁ। আৰু হাঁহৰ মাংসৰ লগত খাবলৈ অলপ চেৱা দিয়া বৰা চাউল নহ'লে হ'ব জানো? আৰু এটা কথা দেই, এভৰিডে মছলা কিন্তু সকলোৰে সুবিধাৰ্থে 5 টকাৰ পেকেটৰ পৰাই উপলব্ধ। মইতো এতিয়া ভোকত থাকিবই পৰা নাই। কি ধুনীয়া সোৱাদ। গতিকে এইবাৰ ভোগালী আৰু সুস্বাদু কৰি তোলক এভৰিডে মছলাৰ সৈতে।